নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৰে খবৰ ভালে আছে। মই আপোনালোকৰ কিবাত ভালে আছোঁ। আজি এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজিৰ ভিডিঅ'টিৰ টপিকটি আপোনালোকে থাম্বনেইলটি দেখি নিশ্চয় ধৰিব পাৰিছে। আজি মই ক'বলৈ গৈ আছোঁ মোবাইল হেং মৰাৰ বিষয়ে। আপোনাৰ মোবাইলটো যদি হেং মাৰে বা শ্ল' মাৰে আপুনি কি কৰিব গম পাইছে বাৰু। আজিকালি মোবাইল কাৰো হেং নামাৰে, কাৰণ কিয়নো আজিকালি সকলোৰে মোবাইলৰ ৰেম বেছি, প্ৰচেছৰ ভাল। তো প্ৰায় মানে 60% মানুহৰ ৰেম বহুত ভাল, আৰু কিন্তু 40% মানুহৰ ৰেম ইমান ভাল নহয় বা প্ৰচেছৰ ইমান ভাল নহয় বা অল্ড মডেলৰ মোবাইল ব্যৱহাৰ কৰি আছে। এই যিবোৰৰ ৰেম ভাল বা 4GB ৰেম 2GBটো হেং নামাৰে ইমান ক'বলৈ গ'লে, হ'লেও বাৰু মই ক'বলৈ যাম হেং নমৰা বোলে আৰু চাব নালাগে। যিবোৰৰ নেকি মোবাইলটো হেং মাৰে বা শ্ল' মাৰে, আপোনালোকে আপোনালোকৰ মোবাইলটি কেনেদৰে বচাই ৰাখিব বা কেনেদৰে আকৌ যেতিয়া কিনোতে যিটো স্পীড পাইছিলে সেই স্পীডটো কেনেদৰে ঘূৰাই আনিব তাৰ বিষয়ে ক'বলৈ যাম। মই ক'বলৈ চেষ্টা কৰিম। এতিয়া আৰম্ভ কৰিছোঁ। আপুনি 2 বছৰ আগতে কিনা মোবাইলটো প্ৰথমতে একদম তামাম ফাষ্ট, একদম গুলি, কিন্তু কি হ'ল আপোনাৰ লাহে লাহে যেতিয়া 2 বছৰমান হ'বলৈ ধৰিলে মোবাইলটো শ্ল' মাৰিব ধৰিলে, হেং মাৰিব ধৰিছিলে, তাৰমানে কিবা এটা ওলালে সেইটো ওলাই থাকে। নিশ্চয় ধৰিব পাৰিছে কি কৈছোঁ। আপোনালোকৰ ছুইচ অফ কৰি দিয়ে, কিবা কৰি দিয়ে, বহুত এপ ব্যৱহাৰ কৰে, ক্লিন মাষ্টাৰ কিবা মাষ্টাৰ, সেইবোৰ ব্যৱহাৰ কৰাৰ পিছতো আপোনাৰ মোবাইলটো ভাল হোৱা নাই বা কোনো ধৰণৰ সেই আৰু উপকাৰটো মানে হোৱা নাই সেই এপটোৰ পৰা। কেনেদৰে সেইটোৰ পৰা আপোনালোকে উপকাৰ পাব, কেনেদৰে আপোনালোকে সেইটো দুখ নোহোৱা কৰিব পাৰিব তাৰ বিষয়ে মই ক'বলৈ যাম মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা। আপোনালোকে চাওক, আপোনাৰ মোবাইলটোত ৰেম ধৰা হওক 1GB, আপোনাৰ মোবাইলটোত স্পেচ মোটামুটি 8GB 16GB ইমানমান থাকিব। আপুনি স্পেচ যদি ভৰ্তি কৰি ৰাখিছে, 10GBৰ ওপৰত ৰাখিছে, এই নালাগা বস্তুবোৰ বহুত আছে, তেনেহ'লে নালাগা বস্তুবোৰ ডিলিট কৰি দিয়ক। কিয়নো আপোনাৰ মোবাইলত যেতিয়া ষ্ট'ৰেজ ভৰ্তি হৈ থাকিব তেতিয়া মোবাইলটোৱে লোড পায়। যেনেদৰে এটা উদাহৰণ দিছোঁ, আপোনালোকে যেতিয়া একদম নোককৈ খাই যাব, খাই পেট চেট একদম খাই থাকি আপোনালোকে একো কাম কৰিব নোৱাৰে, ঠিক তেনেদৰে মোবাইলটো যেতিয়া ভৰ্তি হৈ থাকিব মোবাইলটোৱেও কামবোৰ কৰিব নোৱাৰে। গতিকে মোবাইলটোৰ পৰা আমি কিছু বস্তু উলিয়াই পেলাব লাগিব। আমি যেনেদৰে মানুহে শৌচ প্ৰস্ৰাৱৰ দ্বাৰা বস্তুবোৰ উলিয়াই পেলাওঁ বা এনেও আমি ষ্ট্ৰং হৈ উঠোঁ আৰু অলপ সময়ৰ পিছত, কিন্তু মোবাইলটো এনেদৰে ষ্ট্ৰং হৈ নুঠে। মোবাইলটোত যিবোৰ জমা হয় সেইবোৰ সিহঁতত জমা হৈ থাকিব সদায়। ৰেম বেছি হ'লে বাৰু একো নহয়, যদি ৰেম কম নিশ্চয় আপোনাক হেং মাৰিব, মোবাইলটো শ্ল' হ'ব। গতিকে আপোনালোকে সেইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব, আপোনাৰ মোবাইলটো এবাৰ ৰিছেট মাৰি দিলে দিব পাৰে। ৰিছেট মাৰিলে আকৌ নতুনৰ দৰে পাব প্ৰায়। আৰু আপোনালোকে একদম নালাগিলে নোহোৱা এপবোৰ ব্যৱহাৰ কৰক, কিয়নো এটা এক্সট্ৰা এপ ৰখাৰ লগে লগে মোবাইলটোত স্পেচ ভৰ্তি হৈ থাকিলে আৰু সেই এপটো ডিলিট কৰাৰ পিছতো কিছুমান ফাইল থাকে। তাৰমানে আমি যেতিয়া প্লে ষ্ট'ৰৰ পৰা এটা এপ ডাউনলোড কৰোঁ সেই এপটোৱে আমাৰ ফাইলত আহি কেইবাটাও ফাইল বনায়। তাৰমানে আমাৰ ফাইল মেনেজাৰত আহি এটা এপে মোটামুটি 3টামান ফাইল বনায়। আপোনালোকে এইটো আনইনষ্টল কৰি দিয়ে, কিন্তু গোটেই ফাইলবোৰেই তাতে ফাইল মেনেজাৰত জমা হৈ থাকে, সেইবোৰ ডিলিট হৈ নাযায়, গম পাইছে। গতিকে আপোনালোকে কি কৰিব, ফাইল মেনেজাৰত যাব, আপোনালোকে যোনটো এপ ইনষ্টল কৰিছিলে সেইটো ফাইল মেনেজাৰৰ পৰা আনইনষ্টল কৰি দিয়ক। তেতিয়া আপোনালোকৰ গোটেই এপটো সেই ডিচেবল হৈ যাব। আৰু আপোনাৰ মোবাইলটোত যদি 1GB ৰেম হয় তেতিয়া আপোনালোকে তাতে হেভি গেম নেখেলিব, পাবজিটো খেলিব নোৱাৰে, হ'লেও বহুত হেভি কাম একেবাৰে নকৰিব, এতিয়া আপোনাৰ মোবাইলটো শ্ল' মাৰিব। আপুনি 1GB ৰেম হ'লে চিম্পুল কামবোৰ কৰিব পাৰিব, ধৰক দুটা গান শুনিব পাৰিব, ইউটিউব চাইছে, কিবা চাইছে, এনেখিনি কৰিব পাৰিব। যদি আপুনি গেম খেলে বা বহুত হেভি এপ ৰাখে তেতিয়া আপোনাৰ মোবাইলটো হেং মাৰিব। আৰু তেতিয়া আৰু জানে ক্লিন মাষ্টাৰ আনক কিবা আনক মোবাইলটোত ঠাইহে ভৰ্তি হ'ব। গতিকে সেইবোৰ আনিব কোনো ধৰণৰ লাভ নাই। আপুনি যিখিনি হেৰি কৰিছে সেইখিনি। আৰু এটা বহুত একদম প্লাছ পইণ্ট আছে মোবাইলত হেং মাৰাৰ পৰা ৰোধ কৰিবৰ কাৰণে। মোবাইলত আপোনালোক ছেটিংছত যাওক, ছেটিংছত যাই এবাউট ফোনত যাওক, এবাউট ফোনত যাই বিল্ড নাম্বাৰ বুলি আহিব, তাতে আপোনালোকে বিল্ড নাম্বাৰটোত 7 টাইম ক্লিক কৰি দিয়ক। তাৰ পৰা আপোনাৰ ফোনটোত ছেটিংছত এটা ডেভেলপাৰ অপশ্যন বুলি অপশ্যন এটা অন হ'ব, ডেভেলপাৰ অপশ্যন। সেই অপশ্যনটোত গৈ ডেভেলপাৰ অপশ্যনটো অন কৰি দিয়ক। আৰু তাতে মই বাৰু কেতিয়াবা ডেভেলপাৰ অপশ্যনৰ ওপৰত এটি ভিডিঅ' সম্পূৰ্ণ কৰি দিম। আজি বাৰু ডেভেলপাৰ অপশ্যনৰ ওপৰত ইমান নকওঁ। খালি বিল্ড নাম্বাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ ডেভেলপাৰ অপশ্যনটো অন কৰি ৰখাৰ পিছত কিছু পৰিমাণে আপোনালোকৰ বেটাৰীও লাঘৱ হ'ব আৰু হেং নামাৰে। গতিকে আপোনালোকে সেইটো কৰক, আপোনালোকৰ মোবাইলৰ পৰা নালাগা এপবোৰ প্লিজ ডিলিট কৰি দিয়ক। আৰু প্লে ষ্ট'ৰৰ পৰা আপোনালোকে এই এপবোৰ ট্ৰাই কৰিবলৈ নানিব, বা আপোনালোকে কি কৰে প্লে ষ্ট'ৰত যায় এপবোৰ আনে,
এই এবাৰ ব্যৱহাৰ কৰিছে আনইনষ্টল কৰি দিয়ে তেতিয়া কিন্তু আপোনালোকৰ ফাইলবোৰ ফাইল মেনেজাৰত জমা হয় স্পেচ ভৰ্তি হৈ যায় গতিকে সেই আৰু আপোনালোকে এটা ভুল কৰে এখন চিনেমা এখন চালে চিনেমাটোত বহুত জিবি থাকে 1 GB ভাল চিনেমা এখনত সেইখন গেলাৰীৰ পৰা ডিলিট কৰি দিয়ে কিন্তু সেইখন যায় ৰিচাইকেল বিনত জমা হয় বা এই ড্ৰাফটত জমা হয় আপোনালোকে তাৰ পৰাও ডিলিট কৰি দিব তেতিয়া গোটেই হৈ যাব গতিকে আপোনালোকে সেই আৰু এইখিনি মানি চলক আৰু চাৰ্জ দিয়াত অলপ চাব মই ইয়াৰে নেক্সট ভিডিঅ'টো চাৰ্জৰ ওপৰত বনাইছোঁ সেই ভিডিঅ'টোত গোটেইখিনি ক'বলৈ চেষ্টা কৰিছোঁ গতিকে সেই ভিডিঅ'টিৰ লিংকটো বাৰু ডেছক্ৰিপশ্যনত দি দিম সেইটো ভিডিঅ' চাওক আপোনালোকৰ মোবাইলটো ভালে ৰখাৰ বাবে বহুখিনি উপকাৰ হ'ব গতিকে এইখিনি আৰু আপোনালোকৰ মোবাইলটো দিনটোত এবাৰ হ'লেও ৰিষ্টাৰ্ট মাৰিব তেতিয়া হেং নামাৰে আৰু প্লিজ এটা অনুৰোধ কৰিছোঁ আপোনালোকে এপৰ নামত ক্লিন মাষ্টাৰ এইবোৰ এপ ব্যৱহাৰ নকৰিব কৰিলেও 2-এটা এপ বাৰু প্লাছ পইণ্টৰ আছে সেইকেইটা ব্যৱহাৰ কৰিব যিকেইটা নেকি ডাঙৰ ইউটিউবাৰ বোলে ব্যৱহাৰ কৰিবলৈ দিয়ে বা আপুনি নিজে এইটো ব্যৱহাৰ কৰিলে ভাল হ'ব যেন লাগে বুলি ভাবে এইবোৰ এপ ব্যৱহাৰ কৰিলে ষ্ট'ৰেজটো ভৰ্তি হয় আকৌ সেই আৰু বেছি হেং মাৰিবহে ধৰিব গতিকে আপোনালোকে মই কোৱা কথাখিনি মানি এবাৰ চাওক মোবাইলটো কেনেকুৱা হয় বাৰু পিছত দেখা হ'ব তো ভিডিঅ'টি বনালোঁ কিমান ক'ব পাৰিছোঁ নাজানো নিশ্চয় ইমান ভাল হোৱা নাই গম পাইছোঁ হ'লেও কৈছোঁ কিন্তু মই 100% গেৰাণ্টি দিব পাৰোঁ মই কোৱাখিনি যদি আপুনি কৰে তেতিয়া আপোনাৰ মোবাইলটো হেং নামাৰে পুৰণি আকৌ যেতিয়া যেনেকৈ আনিছিলে তেনেকুৱা হ'ব গম পাইছে গতিকে আপোনালোকে এইখিনি কৰক আৰু প্লিজ কমেণ্ট কৰক ভিডিঅ'টোৰ ওপৰত এটি প্লিজ কৰিছোঁ কমেণ্ট এটা কৰক আৰু প্ৰথমবাৰৰ বাবে যদি আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কাষতে থকা ঘণ্টা বন্ধি লাহেকৈ দবাই দিয়ক আৰু লাইক কৰক কি ক'ম আৰু এইখিনিয়ে আজিলৈ জয় আই অসম মই বাৰু পিছত এটি ডেভেলপাৰ অপশ্যনৰ বিষয়ে গোটেই ভিডিঅ' একদম আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম আজিলৈ এইখিনি জয় আই অসম